জনাইছোঁ সাংবাদিক বন্ধুসকল আজি প্ৰেছ মিট দিয়াৰ মূল কাৰণটো হ'ল যে কি সিদিনাখন আমাৰ বড়ো যুৱক যোনে মানে আনন্দৰাম বৰুৱা বজালী জিলাৰ আনন্দৰাম বৰুৱা একাডেমীত তাতে অধ্যয়ন কৰি আছিলে 5 ছেমিষ্টাৰত কৃষণ কুমাৰ বসুমতাৰী তেওঁৰ মানে মৃত্যুক লৈ আজি এই প্ৰেছ মিটৰ আয়োজন কৰা হৈছে। তো আমি অসম চৰকাৰক এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁৰ যোনটো মৃত্যু এইটো অতি শীঘ্ৰে তদন্ত হয়। তো এইটো মৃত্যু নহয়, এটা মাৰ্ডাৰ হয়, ব্ৰুটেলি এটা মাৰ্ডাৰ হয়। সেইটো অতি শীঘ্ৰে তদন্ত কৰি গোটেই কালপ্ৰিটবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আনন্দৰাম বৰুৱা এইটো মাত্ৰ এটা ব্ৰুটেলি মাৰ্ডাৰ বা এইটো মৃত্যুতে এইটো উদ্ধাৰ হোৱা নাই। আগন্তুক দিনত যোৱা সময়বোৰত আপোনাৰ বড়ো যুৱক বা অসমৰ যিখিনি তাতে ছাত্ৰ তেওঁলোকৰ বাবেও এটা সকিয়নি হয়। তো তাতে বড়ো যুৱক হিচাপে আজিলৈকে ষ্টিল নাও 3জন মৃতদেহ উদ্ধাৰ হোৱা গৈছে। তো এইটো এটা আমাৰ বড়ো জাতিৰ বাবে এটা সকিয়নি হিচাপে আমি ভাবিব লাগিব যে আমাৰ বড়ো যুৱক বড়ো ট্ৰাইবেলবিলাকৰ কাৰণে এটা চিন্তা আহিছে যে আমাৰ বড়ো ট্ৰাইবেলবিলাকৰ ক'তো সুৰক্ষা নাই নেকি। আমাৰ অসমৰ যোনটো বজালী জিলাস্থিত আনন্দৰাম বৰুৱা একাডেমী তেওঁৰ নিচিনা আমাৰ নিজৰ জাগাতে যদি আমি সুৰক্ষিত নহয় তেন্তে ভাৰতৰ বিভিন্ন ঠাইত যায় বা পৃথিৱীৰ বিভিন্ন দেশত যায় আমি শিক্ষা লোৱাটো আমাৰ কাৰণে এটা সকিয়নি হৈ পৰিব। আৰু যোৱা সময়বোৰতো আমি দেখিবলৈ পাইছোঁ যে আমাৰ ভাৰতৰ বিভিন্ন স্থানত বা দিল্লী মুম্বাই আদিকে ধৰি বিভিন্ন জাগাত যে বিভিন্ন শিক্ষা অনুষ্ঠানত এটা মৃত্যুদেহ উদ্ধাৰ পোৱা গৈছে। আৰু এনেকুৱা ফাঁচি হওক বা যিকোনো ধৰণৰ এনেকুৱা ছুইচাইড বুলি এনেকুৱা বহুতখিনি ডেড বডি পোৱা গৈছে। তো এই হিচাপত আমি এইটো নিৰ্ণয় কৰিছোঁ যে এইটো আমি অসম চৰকাৰলৈকে অনুৰোধ জনাইছোঁ যে কৃষণ কুমাৰ বসুমতাৰী তেওঁ এটা মেধাৱী ছাত্ৰ আছিলে। তেওঁ বহুখিনি মাৰ্কছ লৈ 9.7 এনেধৰণৰ মাৰ্কছ লৈ পাছ হৈছিলে। তো সেইটো হয়তো দেখি কিছুমানে জেলাছ হৈ তেনে হয়তো তেওঁক কিবা এটা কৰি তেনেকৈ কনস্পাইৰেচি কৰি তেওঁক এই মৃত্যুদণ্ডত ঠেলি দিছে। তো সেই হিচাপত আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক এই যিখিনি কালপ্ৰিট তেওঁলোকক অতি শীঘ্ৰে অসম আৰক্ষী আৰু অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে তেওঁৰ কৃষণ কুমাৰ বসুমতাৰী তেওঁৰ যোনটো কালপ্ৰিটসকলক অতি তৈয়াৰ কৰি ইনকুৱাৰী কমিশ্যন বহাই তেনে তেওঁলোকৰ কালপ্ৰিটক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত তদন্ত কৰি তেওঁলোকক পানিছ দিব লাগে। যিহেতু তেওঁ ক'ব বিচাৰোঁ যে তেওঁৰ যোনটো কালপ্ৰিট তেওঁ ফাঁচি হ'ব লাগে। তো সেইটোৱে কৈ আমি নৰ্থ-ইষ্টৰ গেটৱে শ্ৰীৰামপুৰ গেটৰ যোনটো আমাৰ চিণ্ডিকেট এইটো আপোনালোকে গম পাইছে যে সিদিনাখন আমাৰ দ্বিতীয় বিষয়া পৰিবহণ বিষয়া শুক্লেশ্বৰ ব্ৰহ্ম তেওঁক গ্ৰেপ্তাৰ কৰিছে। এইটো আমি ৱেলকাম কৰিছোঁ বনচুৰ তৰফৰ পৰা। আৰু ইয়াত যদি কোনোবা MCLA EM সকল কোনোবা নেতা কোনোবা দালাল কোনোবা যদি মিনিষ্টাৰসকলেও যদি জড়িত আছে সেইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি শীঘ্ৰে তদন্ত চলাই গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যেনে ধৰণৰ তেওঁ ড্ৰাগছ ব্যৱসায়ী বা বিভিন্ন বেয়া এনেকুৱা বস্তু ব্যৱসায়ীবিলাকক এনকাউণ্টাৰ কৰিছে ঠিক তেনেধৰণৰ এটা এছপাৰ ল ভাৰত সংবিধানৰ যোনটো এছপাৰ ল দিয়া আছে সেইটো ফ'ল' কৰি তেওঁলোকক পানিছ দিব লাগে। তো সেইটোৱে আমি অনুৰোধ কৰিছোঁ। এই তেনেধৰণৰ চিণ্ডিকেট চলি থকাৰ কাৰণে আমাৰ অসমৰ বা আমাৰ নৰ্থ-ইষ্টত আমাৰ যোনটো শাক পাচলি বা যিকোনো খোৱা সামগ্ৰীকে ধৰি যেনেধৰণৰ কণীৰ পৰা আদি কৰি মুৰ্গী বা মাংস শাক পাচলি বিভিন্ন ধৰণৰ পিন্ধা উৰাকে লওক বা যেনেধৰণৰ সামগ্ৰী আছে আমাৰ ইউজফুল যোনটো আমাৰ কিবা আছে সেইবিলাকৰ দাম বাঢ়ি আছে বা GST বিলাক বাঢ়ি যাই আছে। তো সেইবিলাক চিণ্ডিকেটটো বন্ধ কৰিব লাগে অতি শীঘ্ৰে। আৰু আগন্তুক দিনত যদি এইটো বন্ধ কৰিব নোৱাৰে বনচুৰ তৰফৰ পৰা এইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাক অনুৰোধ জনাইছোঁ যে বনচুৰ তৰফৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলনৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক। অতি শীঘ্ৰে আমি আপোনাক অনুৰোধ জনাইছোঁ
যদি আপুনি গণতান্ত্ৰিক আন্দোলনটো সন্মুখীন হ'ব নিবিচাৰে বা তেওঁ তেনেধৰণৰ যদি গণ্ডগোলটো নিবিচাৰে আপুনি অতি শীঘ্ৰে যিমান চিণ্ডিকেটত জড়িত আছে হয়তো আপোনাৰ কোনোবা চৰকাৰত থকা মন্ত্ৰীসকলৰ হয়তো জড়িত থাকিব পাৰে বা আপোনাৰ বিজেপি নেতৃত্বাধীন চৰকাৰত কোনোবা পলিটিচিয়ান বা দালালসকলে জড়িত থাকিব পাৰে তো তেওঁলোকক অতি শীঘ্ৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে তো সেইখিনি